মই কালি ৰাতি 12টালৈকে ঘূৰি আছো চবকে খালি বুজাই আছো যে মাৰপিট নকৰিবা, হুলস্থুল নকৰিবা। বিদ্ৰোহটো 10 মিনিট হ'ব পাৰে, 15 মিনিট হ'ব পাৰে, গোটেই দিন হ'ব নোৱাৰে। কিন্তু তাত কাৰোবাৰ মাকৰ বেমাৰ হ'ব পাৰে, কাৰোবাৰ পুতেক মৰিব পাৰে ক'ৰবাত। So they cannot wait. So you cannot harass the public. আমি চৰকাৰী বাছ বন্ধ কৰিব পাৰোঁ, আমি চৰকাৰী কাৰ্যালয় বন্ধ কৰিব পাৰোঁ, সেইটো বেলেগ কথা। That is বিদ্ৰোহ। পাব্লিকক হেৰাছ কৰিব নোৱাৰোঁ। কালি এতিয়া মই তাত থাকোঁতেই দুখন গাড়ী জ্বলাই দিলে তাত ইউনিভাৰ্চিটিৰ ওচৰত। মই আকৌ ফোন কৰিছোঁ ৰাতিপুৱা 12টা বজাত, আকৌ গৈছোঁ মই। সেইবিলাক হ'ব নাপায়, সংঘাতমক হ'ব নাপায়। বিদ্ৰোহ কৰা একো নাই, 10 মিনিট 15 মিনিট কৰা, আধা ঘণ্টা কৰা, তাৰপিছত let them go. It should be like that. খালি বস্তুটো অব্যাহত থাকিব লাগিব। The temperament should be there. যিটো বস্তু আৰম্ভ কৰিছোঁ তাক শেষ নকৰাকৈ নেৰোঁ। কথা হ'ল বিজেপিক যেনেকে জিকাইছিলো তেনেকে হৰুৱাম এইবাৰ। দেখুওৱা নাই, খালি আকৌ কংগ্ৰেছক নিজিকাওঁ।